আপোনালোকৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আহিছোঁ। অসম পুলিচৰ কাৰণে পুনৰ নতুন পদ মুকলি কৰা হৈছে। অসম পুলিচ SLPRB অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যন জাৰি কৰিছে আৰু ইয়াত কিমান এজ লিমিট লাগিব, কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে দিব হৈছে। যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰ্মেশ্যন ভিডিঅ'বোৰ আগতীয়াকৈ পাই থাকিবৰ কাৰণে। আৰু এইখনে হৈছে এডভাৰটাইজমেণ্টখন। Recruitment for 269 posts of Constable Grade 3 under Director of Civil Defense and Home Guard Assam। আৰু ইয়াত আপোনালোকে টোটেল পোষ্ট দেখা পোৱা যাব 269টা। ইয়াত এপ্লাই ষ্টাৰ্ট হ'ব 1-2-2024 পৰা 15-2-2024লৈ। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকে 15 ফেব্ৰুৱাৰীলৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কেটেগৰী আছে, আপোনালোকৰ পোষ্টবোৰ দিয়া হৈছে। আনৰিজাৰ্ভৰ কাৰণে 82টা আছে, OBC কাৰণে 64টা আছে, SC কাৰণে 17টা আছে, ST পিলনৰ কাৰণে আছে 24টা, ST হিলছৰ কাৰণে আছে 77টা। আৰু ইয়াত এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ডেট অফ বাৰ্থটো আপোনালোকৰ 1-1-2006 পৰা যদি 1-1-1984লৈ আপোনালোকৰ ডেট অফ বাৰ্থটো আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এই চিলেকশ্যন দিয়া হৈছে ST প্লেন ST হিলছৰ কাৰণে 5 ইয়াৰ্ছ, OBC কাৰণে 3 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 ইয়াৰ্ছ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে HSLC পাছ কৰিব লাগিব। আৰু যদি আপোনালোকৰ হোমগাৰ্ড চাৰ্টিফিকেট আছে তেনেহ'লে এপ্লাই কৰিব। যদি নাই হোমগাৰ্ড চাৰ্টিফিকেট তেনেহ'লে আপোনালোকৰ NCC A, NCC B, NCC বিলাকো আপোনালোকে থাকিলে এপ্লাই কৰিব পাৰিব। আৰু এইটোৱে ইনফৰ্মেশ্যন দিবলগীয়া আছিল। আৰু মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ ধুনীয়াকৈ চেক আউট কৰি ল'ব। থেংক ইউ গাইজ ভিডিঅ'টো চোৱাৰ বাবে।